হেল্ল' বন্ধুসকল, আপোনালোকক সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আজি বনাইছোঁ এয়া দেখিছে নাৰিকলৰ লাড়ু। তাৰপিছত জেতুকাখিনি পিচি ভাইটিক লগাই দিলোঁ নখত আৰু পাপাকো লগাই দিলোঁ। আৰু যিহেতু নখৰ কাৰণে বহুত ভাল, স্কিনৰ কাৰণে ভাল নহয়নে? তাৰপিছত এনেকৈ ধুনীয়াকৈ পলিথিনে লগাই দিলোঁ। তেতিয়া গোটেই ৰাতিটো বোলে এনেকৈ বান্ধি ৰাখিব। যিহেতু প্ৰতি বছৰে কৰি ময়ো লগালোঁ অৱশ্যে। তাৰ পাছত এয়া কৰিলোঁ আমি মাটিমাহ আৰু হালধিৰ পেষ্ট। তাৰপিছত আমি পিছদিনাখন আহিলোঁ গৰু গা ধুৱাবলৈ। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি পৰ কৰোঁ। তাৰপিছত তাৰ পৰা আহি গা চা ধুই ধুনীয়াকৈ শাকতে বাৰী থোপালোঁ। 100 এবিধ শাক যিহেতু খাব লাগে। তাৰপিছত মই পিছে 30 বিধমানহে বিচাৰি পালোঁ, এয়া দেখিছেনে। তাৰপিছত গাহৰি মাংস নহ'লে বিহু হয়নে। তাৰপিছত বনালোঁ। তাৰপিছত এইফালে মায়ে বনালে পিঠা। তাৰপিছত পাপাক সেয়া কৰিলোঁ। পাপাই 2টা ভৰি মেলি দিছে সেয়া কৰিবলৈ দেখিছোঁ। তাৰপিছত আবাৰ খানা ৰেডি, আমি ধুনীয়াকৈ খালোঁ। তাৰপিছত এইটো সময়তে আহিলে আলহী দুজনী, এয়া দেখিছেনে বড্ড লাজ কৰে। তাৰপিছতে আলহীক চাহ দি ময়ো মানে খাই বৈ আজৰি হৈ একদম বিহু গান শুনি চব কেইটামান ধুনীয়াকৈ লৈ আজৰি আৰু বাই।